আপুনি কি ভাল পায় তাতছে ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে কি ভাল হয়। আমি কি ভাল পাওঁ? আমি শুই থাকি ভাল পাওঁ, একো নকৰি বহি ভাল পাওঁ। আমাৰ আগত যদি ফুড আনি দিয়া হয় আমি যিমান ইচ্ছা খাব ভাল পাওঁ, বাট সেইবিলাক আমাৰ কাৰণে ভাল নহয়। যদি আপুনি ফিজিকেলি ফিট হ'ব লাগে, আপুনি জিম যাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, সেইটো আপোনাৰ মন নাযায়। ইনিচিয়েলি ষ্টাৰ্টিঙত আপোনাৰ ভাল নালাগে, বাট আপুনি কৰিব লাগিব কাৰণ আপোনাৰ কাৰণে সেইটো ভাল হয়। চ' বেছিভাগ ক্ষেত্ৰত আমি জানো আমাৰ কাৰণে কি ভাল হয়, বাট আমি নকৰোঁ কাৰণ আমাৰ ষ্টাৰ্টিঙত সেইটো হয়তো কৰিলে অলপ বেছি কষ্ট হ'ব, অলপ বৰিং হয় বা ইনিচিয়েলি ভাল নালাগে। চ' আমি যেতিয়া শুনো যে ডু হোৱাট ইউ লাভ, আমি সেইটো যদি ৰং মিনিং উলিয়াই লওঁ, এই বেছিভাগ ক্ষেত্ৰত আমাৰ কমফৰ্ট জোনত যিবিলাক বস্তু সোমাই আছে বা টেম্পৰাৰীলি অলপ টাইমৰ কাৰণে যিবিলাক কৰিলে আমাৰ যিটো গুড ফিলিং হয় সেইবিলাক কামেই কৰিম, বাট সেইবিলাক কাম হয়তো আমাৰ কাৰণে লং টাৰ্ম ইম্পৰ্টেণ্ট নহ'ব পাৰে। এতিয়া আমাৰ কাৰণে কি ভাল হয় সেইটো আমি কেনেকৈ জানিম? আমি হয়তো আমাৰ হাতত 5টা বস্তু আছে, আমি 5টা বস্তুৱে কৰি চাব লাগিব এটা এটাকৈ, তেতিয়া আমি গম পাম যে কোনটো মোৰ কাৰণে ভাল হয়। বাট বেছিভাগ মানুহে সেই 5টা বস্তু ট্ৰায়ে নকৰে, কাৰণ সিহঁতে সেইটো ট্ৰাই কৰাৰ আগতে ভাবি লয় যে সেইকেইটাত ফেইল হ'লে মোৰ কি হ'ব, সেইকেইটাত ভবামতে ৰিজাল্ট নাপালে মোৰ কি হ'ব। চ' সিহঁতে ভাল নাপায় সেইকেইটা কৰিবৰ কাৰণে, জাষ্ট এভইড কৰে সেইকেইটা কৰিবৰ কাৰণে, বিকজ সিহঁতে টেম্পৰাৰীলি এটা গুড ফিলিং পায় সেইকেইটা নকৰিলে, কমফৰ্ট জোনত সোমাই থাকে। কিয়নো ইমান ট্ৰাই কৰিব লাগে, কিয়নো এইবিলাক ৰিস্ক ল'ব লাগে? চ' এই 5টা বস্তু কেৰিয়াৰতো হ'ব পাৰে, ৰিলেশ্যনশ্বিপতো হ'ব পাৰে। বহুত ৰিলেশ্যনশ্বিপত যাব ভয় কৰে বা মনৰ কথা কাৰোবাক ক'ব ভয় কৰে, জাষ্ট বিকজ সিহঁতে ভয় কৰে যে সি কি ভাবিব, বা যদি মোক না কয় কি হ'ব, মই এইটো বিজনেছ ট্ৰাই কৰিম, মই এইটো কাম ট্ৰাই কৰিম, যদি সেইটোত মই ভবামতে ৰিজাল্ট নাপাওঁ তেতিয়া কি হ'ব, মানুহে মোক কি ক'ব। অ'কে, চ' গুড ফিলিংটো পাবৰ কাৰণে যদি সেইবিলাক নকৰোঁ, মইতো ইনিচিয়েলি টেম্পৰাৰীলি গুড ফিলিং আহিব, সেইবিলাকত ফেইল হ'লে মোৰ বেড ফিল হ'ব, বেয়া লাগিব। চ' যেতিয়া আপুনি অনলি ভাল লগা কামবিলাক কৰে, হয়তো আপোনাৰ কিছুমান কাম কৰা নাযাব আপোনাৰ, কাৰণ আপুনি আপোনাৰ এটা কমফৰ্ট জোনত সোমাই থাকিব। চ' আপুনি চাওক আপোনাৰ কাৰণে কি ভাল হয়, তাৰ কাৰণে আপুনি হয়তো এই 5টা বস্তুৱে ট্ৰাই কৰিব লাগিব। তাৰপিছতে আপুনি এটা এটাকৈ কৰি কিনে গম পাব আপোনাৰ কাৰণে কোনটো ভাল হয়। বাট আপুনি যদি সেইকেইটা কৰাৰ আগতে নিজক কয় যে মই নকৰোঁ, আৰু নকৰি এটা কিবা আপুনি যিটো কৰিব পাৰে তাতছে কম বস্তু এটা বাছি লয়, যে আপুনি হয়তো লাইফত ইমান কৰিব পাৰিলে হয় যদি আপুনি ট্ৰাই কৰিলে হয়, বাট আপুনি ভয় কৰে মানুহে কি ভাবিব, মানুহে কি ক'ব মোক ফেইল হ'লে। অ'কে, সেইকাৰণে আপুনি সৰু বস্তু এটা বাছি ল'লে আৰু গোটেই লাইফ কান্দি থাকিলে, নিজক ব্লেম কৰি থাকিলে, গোটেই লাইফ ৰিগ্ৰেট কৰি থাকিলে যে মই কিয় নকৰিলোঁ। চ' সেই ৰিগ্ৰেটৰ যিটো পেইন হয় সেইটো কিন্তু বহুত ডাঙৰ হয়। এই 5টা বস্তু কৰি কিনে ফেইল হ'লে যিটো পেইন পালে হয় তাতছে সেই ৰিগ্ৰেটৰ পেইনটো বহুত বেছি ডাঙৰ হয়। চ' আপুনি কেতিয়াও এইটো নাচাব যে এতিয়া মোৰ কি ভাল লাগে, গুড ফিলিং বেড ফিলিঙৰ পিছত নদৌৰিব। এটা যদি মই কাম জানো ভিতৰৰ পৰা যে মোৰ কাৰণে ভাল হয়, বাট সেইটো মই এইটো কাৰণে কৰা নাই যে এতিয়া কৰিলে মোৰ সেইটো কৰিলে কষ্ট হ'ব, এতিয়া সেইটো কৰিলে মোৰ বেড ফিলিং হ'ব, এতিয়া সেইটো কৰিলে মানুহে মোক হয়তো বেয়াকৈ ক'ব, সেইকাৰণে মই এভইড কৰিছোঁ কামটো। বাট মই জানিছিলোঁ ভিতৰৰ পৰা যে পিছত মই সেইটো কৰিলে হয়তো বহুত ভাল হেপিনেছ পালোঁ হয়, বহুত লাইফত কেতিয়াও ৰিগ্ৰেট ফিল কৰিব নালাগিলে হয়। চ' আপুনি এইটো নাচাব যে এতিয়া আপুনি কি কৰি টেম্পৰাৰীলি ভাল পায়, আপুনি চাওক লং টাৰ্ম আপোনাৰ কাৰণে কি ভাল হয়। চ' আপোনাৰ যদি মাইণ্ডত ইমানখনো বিলিভ আছে যে এইটো কাম মোৰ কাৰণে ভাল হয়, আপুনি কৰক, ট্ৰাই কৰি চাওক। হয়তো আপুনি কামটো কৰিলে ফেইল হ'ব, বাট ফেইল হৈ আপুনি শিকিব। এটা বস্তুত আপুনি যদি এবাৰ ছাকচেছফুল হ'ব লাগে, সেইটো বস্তুত হয়তো আপুনি 5বাৰ 6বাৰ 7বাৰ ফেইল হ'ব লাগিব, তেতিয়াই শিকিব। বা যদি আপুনি সেই ফেইল হোৱাৰ ভয়ত ট্ৰায়ে নকৰে, তেতিয়া আপুনি সেইটো বস্তু কেতিয়াও নাপায়। আপুনি যদি ট্ৰাই নকৰে তেতিয়া 100% চিয়'ৰ যে আপুনি সেইটো বস্তু কেতিয়াও নাপায়। বা যে আপুনি যদি ট্ৰাই কৰে, হয়তো এতিয়া 50-50% পচিবিলিটি আছে, আপুনি পাব পাৰে নাপাব পাৰে। বা যদি ট্ৰাই নকৰে সেইটো 100% চিয়'ৰ আপুনি নাপায় কেতিয়াও। বা যদি ট্ৰাই কৰে আপুনি এটলিষ্ট যদি সেইটোত নাপায়ো বেলেগ ট্ৰাই কৰিব পাৰিব। ট্ৰাই কৰি থকাটোৱে লাইফ হয়, বেলেগ বেলেগ বস্তু। যদি এটা বস্তুত আপুনি ফেইল হয়, সেই বস্তুটোত ফাৰ্ষ্ট চাওক কিয় কাৰণে ফেইল হ'ল, আকৌ ট্ৰাই কৰক। ট্ৰাই কৰি থকাটোৱে লাইফ হয়। বাট বহুত মানুহে আমি ট্ৰায়ে নকৰোঁ বহুত বস্তু, আৰু এটা সৰু বস্তু বাছি লওঁ লাইফত, যাতে হয়তো আমি বেছি ডাঙৰ বস্তু ডিজাৰ্ভ কৰিলোহেঁতেন, বাট আমি ট্ৰাই নকৰিলোঁ কাৰণ টেম্পৰাৰীলি আমি কি ভাল পাওঁ সেইটো চাওঁ।
চ' সদায় লাইফত এইটো মনত ৰাখক যে আপুনি কি ভাল পায় টেম্পৰাৰিলি, কোনটো কাম কৰি আপোনাৰ গুড ফিল হয়, তাতছে বেছি ইম্পৰ্টেণ্ট আপোনাৰ কাৰণে কি ভাল হয় লং টাৰ্ম। শুই থাকি একো নকৰি বহি থাকি এতিয়া মোৰ গুড ফিল হ'ব পাৰে, বাট লং টাৰ্ম সেইটো মোৰ কাৰণে ভাল নহয়। লং টাৰ্ম যদি মই ফিজিকেলি ফিট থাকিব লাগে, কি কৰিব লাগিব? এক্সাৰচাইজ কৰিব লাগিব, জিম যাব লাগিব, ভালকৈ ডায়েট মেইনটেইন কৰিব লাগিব। সেইবোৰ কৰিলে এতিয়া বেড ফিলিং হ'ব, বেড ফিল হ'ব, কষ্ট হ'ব, বাট লং টাৰ্ম মোৰ কাৰণে ভাল হয়। লং টাৰ্ম মই নিজক আইনাত চাই কিনে থেংক ইউ ক'ম নিজক যে তই হয় ভাল হেবিট কিছুমান বাছি লৈছিলি। তেনেকৈ যদি আমাৰ লাইফ পাৰ্টনাৰ চুজ কৰোঁ, হয়তো বেলেগৰ আপুনি বেছিভাগ ক্ষেত্ৰত ছ'চাইটিয়ে কি ভাবে সেইটো চাওঁ, যে এজনী ছোৱালী হয়তো অলপ কম ধুনীয়া হয়, এজনীক মই বিয়া পাতিলে হয়তো বেলেগে ক'ব যে তই তাতছে বেছি ধুনীয়া ছোৱালী পালি হয়, বাট মই যদি জানো তাই মোৰ কাৰণে ভাল হয়, মই তাইক বাছি লোৱা উচিত, কাৰণ মই জানো মোৰ কাৰণে ভাল হয়। ছ'চাইটিয়ে মোৰ লগত থাকিব নাহে গোটেই লাইফ। আপুনি আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত আপুনি থাকিব লাগিব। চ' আপুনি এইটো চুজ কৰিব কাৰ লগত আপোনাৰ ভাল হয়, আপোনাৰ কাৰণে কোন ভাল হয় সেইটো আপুনি চুজ কৰিব। ঠিক তেনেকৈ কেৰিয়াৰ ছেম বস্তু। ছ'চাইটিয়ে নাজানে আপোনাৰ কাৰণে কোনটো কেৰিয়াৰ ভাল হয়, সেইটো আপুনি জানে। ষ্টাৰ্টিঙত ছ'চাইটিয়ে হয়তো আপোনাক বহুত কিবা কিবি ক'ব, সেইটো কেৰিয়াৰ চুজ কৰিলে আপোনাৰ বেড ফিল হ'ব, তেতিয়া গুড ফিল নহয়। আপোনাৰ বহুত কথা ক'ব, সেইটো ফেচ নকৰিবৰ কাৰণে, সেই বেড ফিলিংটো ফেচ নকৰিবৰ কাৰণে বহুতে সেইটো বস্তু এভইড কৰে, সেইটো কেৰিয়াৰ বাদ দি দিয়ে, সেই ছোৱালীজনী বাদ দি দিয়ে, সেই ল'ৰাজন যদি আপুনি ছোৱালী হয় বাদ দি দিয়ে। বেলেগে কি ক'ব সেইটো এভইড কৰিবৰ কাৰণে, বেড ফিলিং, টেম্পৰাৰী বেড ফিলিংটো এভইড কৰিবৰ কাৰণে সেই ডাঙৰ যিটো বস্তু আমি বাদ দি দিওঁ। এটা বস্তু মনত ৰাখিব যে ৰিগ্ৰেটৰ যিটো পেইন হয় সেইটো বহুত বেছি ডাঙৰ হয় এই বেড ফিলিঙতছে। এতিয়া আপুনি হয়তো এটা কাম কৰিলে আপোনাৰ বেড ফিল হ'ব পাৰে, আপোনাৰ অলপ বেছি কষ্ট হ'ব পাৰে, যদি নকৰে তাৰ ফলত আপোনাৰ যিটো লছ হ'ব ফিউচাৰত, সেইটো চাই কিনে আপুনি যদি ৰিগ্ৰেট ফিল কৰিব, সেইটো পেইন এইটোতছে বহুত বেছি ডাঙৰ হয়। চ' আপুনি সদায় লাইফত ডেইলি এইটো বস্তু মনত ৰাখিব যে মই এতিয়া কি ভাল পাওঁ, তাতছে বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে কি ভাল হয়, এতিয়া মোৰ কি কাম কৰি গুড ফিল হয়, তাতছে বেছি ইম্পৰ্টেণ্ট লং টাৰ্ম মোৰ কাৰণে কি ভাল হয়।